Hey guys, so আজিৰ ৰিভিউ দিব গৈ আছো অক্ষয় কুমাৰ নতুনকৈ আহিবলগীয়া মুভি এখনৰ ট্ৰেইলাৰ এটাৰ ওপৰত যোনখনৰ নাম হ'ল খেল খেল মে আৰু ইয়াতে অক্ষয় কুমাৰ আছে, তাপসী পন্নু আছে, মাহি আছে, তাৰ লগতে ফাৰদিন খান যোনে কামবেক কৰি আছে আৰু মুভিখন এখন কমেডি জনৰ মুভি হ'ব যোনখন ট্ৰেজেডি বনি যাব। আৰু যদি আপোনালোকে গম নাপায় তে এইখন মুভিৰ এখন ৰিমেক হয় আৰু সেইখন অৰিজিনেলখনৰ নাম হ'ল পাৰফেক্ট ষ্ট্ৰেঞ্জাৰ্ছ। সেইখন আপুনি ইচ্ছা কৰিলে এতিয়া এমেজন প্ৰাইমত চাব পাৰে, কিন্তু আপুনি নাচাব কাৰণ এইখন অৰিজিনেল লেংগুৱেজত আছে, মানে ইটালীত আছে, গতিকে হিন্দী ডাবত নাই না ইংলিছত আছে, গতিকে আপুনি এইখনৰ কাৰণে ৰখিব লাগিব। চ' পাৰফেক্ট ষ্ট্ৰেঞ্জাৰ্ছ এইখন মুভি লাইক এনেকুৱা কনচেপ্টটো যে আপোনাৰ মোবাইলটো ধৰক আপোনাৰ মোবাইলত আপোনাৰ কিমানখিনি ৰহস্য লুকাই থাকে, লাইক আপোনাৰ মোবাইলটো এদিনৰ কাৰণে নোহোৱা গ'লে আপোনাৰ কিমান টেনশ্যন সোমাই যাব, লাইক আপোনাৰ মোবাইলত আপোনাৰ সকলো থাকে, কোনোবা যদি আপোনাৰ মোবাইলটো হেক কৰিলে আপোনাৰ বিষয়ে সকলো কথা গম পাই যাব। লাইক এইটো কনচেপ্টতে এই মুভিখন বনাইছে, লাইক এদিন সিহঁতে পাৰ্টি এটা কৰে আৰু পাৰ্টিটোত মানে চবেই কয় যে মোবাইলটো আমি আজি গোটেই ৰাতিটোৰ কাৰণে আমাৰ মোবাইলটো পাব্লিক প্ৰপাৰ্টি হয়, চবৰ আগত খোলে, মানে যি হয় মোবাইলটোত মেছেজ আহিলেও কল আহিলেও চবৰ আগত দেখাব লাগিব। তাৰপিছতে কমেডি পৰা কেতিয়া এইটো ট্ৰেজেডি বনি যায় সেইটোৰ ওপৰতে গোটেই কনচেপ্টটো, আৰু কেনেকৈ কি আগবাঢ়ে, কি ৰহস্য ফাদিল হয় সেই ওপৰতে গোটেই কনচেপ্টটো। আৰু ট্ৰেইলাৰটো 3 মিনিট ছামথিঙৰ হয়, কিন্তু ট্ৰেইলাৰটো আপুনি চাই পেলাই যে ফিলেই নকৰিব যে ইমান দীঘল হয়, লাইক বহুত ধুনীয়াকৈ আপোনাক ট্ৰেইলাৰটোৱে হুক কৰি ৰাখে। লাইক মোৰ ট্ৰেইলাৰটো চাই পেলাইতো মানে মই এক্সাইটেড হৈ গৈছিলোঁ যে কেতিয়া এই ফিল্মখন আহিব, কেতিয়া মই চাম। কিন্তু ৰিলিজ ডেটটো বেয়া হ'ল 15 আগষ্ট, আৰু সেইদিনাখন লাইক বহুত মুভি আহিছে, ভেদাৰ পৰা আদি কৰি স্ত্ৰী 2লৈকে চব মুভি আহি আছে, গতিকে ৰিলিজ ডেটটো অকণমান বেয়া কৰিলে। কিন্তু মুভিখন বহুত বেছি কমেডি হ'ব, আৰু অক্ষয় কুমাৰ এজ এ মানে কমিক ৰোলত তেওঁ বহুত বেছি ভাল কৰে, আৰু ফাৰদিন খানো এবাৰ ন' এণ্ট্ৰি মাৰি কিনে কিমান ধুনীয়াকৈ আমাক হমাইছিলে, ত' এতিয়া তেওঁ কামবেক কৰি আছে। আৰু ট্ৰেইলাৰটো আপুনি যদি চোৱা নাই নিশ্চয় চাই লওক, কমেডি আপুনি লাইক ট্ৰেইলাৰটো চাই পেলাই আপোনাৰ হাঁহি উঠি যাব, ট্ৰেইলাৰটো চাই পেলাই আপুনি দুবাৰ তিনিবাৰ বেছিকৈ হাঁহি দিব, গতিকে আপুনি যদি চোৱা নাই ট্ৰেইলাৰটো চাই লওক। কিন্তু এইখন মুভিৰ বহুতবাৰ ৰিমেক বনিছে, লাইক 24-25খনমান ৰিমেক বনিছে এইখন মুভিৰ ওপৰত, মানে পাৰফেক্ট ষ্ট্ৰেঞ্জাৰ্ছত। চ' মুভিখনৰ নাম হ'ল খেল খেল মে বৰ্তমানৰখন, আৰু এইখন ৰিলিজ হৈছে 15 আগষ্টত। আৰু আপুনি ট্ৰেইলাৰটো চাইছে নাই কমেণ্টত ক'ব, আৰু যদি চাব যাবনে নাই, বা 15 তাৰিখে বহুত কেইখন মুভি আহিছে, কোনখন চাব যাব এইটো মোক কমেণ্টত ক'ব।